আছোঁ ইণ্ডিয়া গেট, এক সুন্দৰ মনোমোহা পৰিৱেশ। এতিয়া সময় 10:30 হৈছে। একদম মানে গৰম বেছি নহয়, তথাপিও পানী পিয়াহ লাগছি। ল'টাছ টেম্পল চাই আহিলোঁ। এইটো ইণ্ডিয়া গেট আছে, ইয়াত বহিছোঁ। এইটো এইপিনে ইণ্ডিয়া গেট। বেক চাইডৰ পৰা দেখুৱাই দিছোঁ, অকণমান আগত ফ্ৰণ্ট চাইড দেখুৱাম। তো সুন্দৰ পৰিৱেশ। সেইবিলাক মানুহবিলাকে দূৰৰ দূৰৰ পৰা আহিছে, আমিও আহিছোঁ। অমৰে খুব ব্যস্ত ৰিল বনোৱাত। এইটো অমৰ বেচাৰে বৰ দুৰ্বল হৈ আছে, তথাপিও ৰিল বনোৱা এৰা নাই। এই চশমা পিন্ধিলাক। ৰাতুল আছে, ৰাতুলে কিবা ৰিল বনাব যাব। আমি ৰিল বনোৱাত ব্যস্ত আছোঁ চব। ঠিক আছে, একো নাই। ৰিলেই মেইন এতিয়া। ৰিলে মেইন। আৰু ময়ো নতুন নতুন ৰিল দি আছোঁ। জবৰদস্ত ৰিল আহি আছে, চাব আপোনালোকে। আৰু মোৰ পেজটোৰ নাম মোহন কলিতা, সকলোৱে জানে। এইটো মানে 15,000ৰ ওপৰত ফলোৱাৰ্ছ হৈ গ'ল। আশা কৰোঁ আপোনালোকে সহযোগিতা জনাব আৰু নতুন নতুন ভিডিঅ' দি থাকিম। মোৰ লগত নয়ন আছে। কেনেকুৱা অনুভৱ, ৰাতিপুৱাৰ অনুভৱ কেনেকুৱা? ভালেই। আমি ৰাতিপুৱা যে ওলালোঁ, সেইটোৱে বহুত আমাৰ প্লাছ পইণ্ট হ'ল। হয় হয়, বেছি টুৰিষ্ট নাপালোঁ, পৰ্যটক নাপালোঁ, দৰ্শক নাপালোঁ। আমি ভিৰ নোহোৱাতেই গোটেইখিনি চাই ল'টাছ টেম্পল যাওঁতে আমি ফাৰ্ষ্ট এণ্ট্ৰি আমি সোমাইছিলোঁ। এতিয়াও বেছি সময় হোৱা নাই, এতিয়াও বেছি সময় হোৱা নাই, এতিয়াও বেছি মানুহ ইয়াত অহা নাই। এনেকুৱা ভাল লাগে, মানুহ নাথাকে। বঢ়িয়া বঢ়িয়া, সুন্দৰ পৰিৱেশ। ধন্যবাদ। পিছলৈ নতুন নতুন মোৰ পেজত ভিডিঅ' দি আছোঁ, আপোনালোকে সঁহাৰি জনাব। আশা কৰোঁ, বিশেষ মানে আশা কৰোঁ মানে পেজটো আপোনালোকে অলপ কমেণ্ট চমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰিব আৰু উপদেশ দিব, পেজটো যাতে কেনেকৈ আগবাঢ়ি লৈ যাওঁ মই। ধন্যবাদ, বাই বাই।